ইমান যে গৰম পৰিছে ন, সেয়ে ভাবিলোঁ আজি দুপৰীয়াৰ ভাত সাজত এবিধ থলুৱা পিটিকাকে বনাওঁ। আপোনালোকে দেখিছে, ফাৰ্ষ্টতে মই কলপাতখন অলপ লেৰেলাই লৈছোঁ। পিটিকাৰ কাৰণে মই লৈছোঁ ঘৰৰ বাৰীৰে কচুৰ ঠুৰি, কণবিলাহী, মচন্দৰী আৰু মধুসোলেং পাত, আৰু লগতে দিছোঁ নহৰু আৰু মান ধনিয়া পাত। এতিয়া মই গোটেইখিনি বস্তু কলপাতখনত মেৰিয়াই পেলাই এটা টোপোলা তৈয়াৰ কৰিছোঁ। তাৰপাছত মই এখন টাৱাত টোপোলাটো ভাপতে সিজিবলৈ দিছোঁ। তেনেকৈ আপোনালোকে এলুটি সিলুটি কৰি দিলে ধুনীয়াকৈ সিজি যাব। এই পিটিকাবিধ আমাৰ ঘৰত সকলোৰে প্ৰিয়। 15 মিনিটছৰ পিছত আমাৰ পিটিকাবিধ সিজিলে। তাৰপিছত এতিয়া তেল দিছোঁ, নিমখ দিছোঁ, পিঁয়াজ কুটি দিছোঁ। এতিয়া আমাৰ পিটিকাবিধ খাবৰ কাৰণে ৰেডি হৈ গৈছে। গৰমৰ দিনত এই পিটিকাবিধ খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই ফ্ৰেণ্ডছ।